পদিনা হেল্ল' এভৰিৱান মই মৌচুমীয়ে পুনৰবাৰ মোৰ অন্য এটা ব্লগলৈ আপোনালোক সকলোকে বহুত বহুত স্বাগতম জনাইছোঁ কি খবৰ বাৰু আপোনালোকৰ আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে আজি হয় ৰাখী বন্ধন আৰু আজি এই পবিত্ৰ দিনটোত আপোনালোক সকলোকে মোৰ ফালৰ পৰা ৰাখী বন্ধনৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ বাইক ভাই বা ককাই ভনীয়েক সকলৰ মৰমৰ বান্ধোনটোন যেন আৰু অধিক মৰমেৰে যেন বান্ধ খাই পৰে তাকে কামনা কৰিলোঁ এতিয়া বাজিছে 11:30 মানে বাজিলে এতিয়া ৰাতিপুৱাৰ পৰা মই ব্লগটো ষ্টাৰ্ট কৰিম বুলি ষ্টাৰ্ট কৰাই নহ'ল যিহেতু জানি আপোনালোকে মোৰ এজনী অকণমানি ছোৱালী আছে ৰাতিপুৱা সময়কণ তাইক দিব লাগে তাইৰ লগত বিজি থাকিব লাগে সদায় ভাবোঁ যে ৰাতিপুৱাৰ পৰা ব্লগটো ষ্টাৰ্ট কৰোঁ কিন্তু সদায় তেনেকুৱাই হয় ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিবই নোৱাৰোঁ গতিকে এতিয়াহে আহিলোঁ আপোনালোকৰ ওচৰলৈ ৰাতিপুৱা ব্ৰেকফাষ্ট কৰিলোঁ আৰু ঘৰৰ কাম বন কৰিও আজৰি হ'লোঁ এতিয়া লাহেকৈ কিচেনত যাম আৰু দুপৰীয়াৰ কাৰণে ভাত ৰান্ধিবলৈ আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু যিসকল নতুন হয় মোৰ চেনেলটোত মানে যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো তেখেতসকলে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে আহিব লগা ভিডিঅ' নটিফিকেশ্যনসমূহ আপোনালোকে সময়মতে পাই থাকে আৰু লগতে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু আজি মই যিমান পাৰোঁ ব্লগটো কৰি থাকিম যিমান পাৰোঁ ভিডিঅ' কৰিবলৈ চেষ্টা কৰিম আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে তেন্তে বলক আজিৰ ব্লগটো ষ্টাৰ্ট কৰোঁ এতিয়া আহিছোঁ কিচেনত এতিয়া 12:30 মানে বাজিলে আৰু মই এতিয়া থলুৱা শাক পাচলিৰে কিবা এবিধ ৰান্ধিবলৈ লৈছোঁ তাকে আপোনালোকক অলপ দেখাওঁ এয়া বাঁহগাজ আৰু ৰঙালাও গছৰ আগ বাঁহগাজ আৰু ৰঙালাও গছৰ আগ আমাৰ বাৰীতে হয় এটা খুব সোৱাদ লগা কম্বিনেশ্যন ভাজিখন খাবলৈ বহুত জুতি লগা হয় তেন্তে চাই থাককচোন মইনো কেনেকৈ ৰান্ধিছোঁ কেৰাহীখনত মিঠাতেল গৰম হোৱাৰ পিছত এটা পিঁয়াজ কাটি ৰাখিছিলোঁ সেয়া দি দিছোঁ 1 চামুচ পাঁচফোৰণ দি দিছোঁ 1 চামুচ দিছোঁ হালধি গুড়া পিঁয়াজখিনি ব্ৰাউন কালাৰ হোৱালৈকে ভাজি থাকিব লাগিব এতিয়া পাচলিখিনি দি দিছোঁ বাঁহগাজ আৰু ৰঙালাও গছৰ আগ নিমখ দিব সোৱাদ অনুসাৰে এটা আলু কাটি ৰাখিছিলোঁ সেয়া দি দিছোঁ আৰু ভালদৰে মিক্স কৰি দিছোঁ এয়া মোৰ ভাজিখন প্ৰায় হৈ গৈছে এতিয়া ইয়াত খুন্দি ৰখা নহৰু দি দিছোঁ অলপ ধনিয়া পাউডাৰ দিছোঁ জিৰা পাউডাৰ অলপ দিছোঁ এতিয়া ইয়াত কলখাৰ এড কৰিছোঁ কলখাৰ দিলে ভাজিখন কোমল হয় আৰু খাবলৈও বহুত টেষ্টি হয় ভাজিখন সিজে মানে মই পদিনা পাত কেইখিলামান ছিঙি আনো মই নিজে কৰা পদিনা হয় কিনি আনিছিলে হাজবেণ্ডে খাবৰ কাৰণে ঘৰলৈ আৰু মই কেইটামান আগ তাৰি ৰুই দিলোঁ আৰু ধুনীয়াকৈ পদিনা কেইজোপা হৈ গ'ল দেখাইছোঁ বাৰু আপোনালোকক এয়া চাওক ইমান ধুনীয়াকৈ হৈছে পদিনা কেইজোপা মই ফুলৰ টাবতে এনেদৰে গুজি দিলোঁ এজোপা পাতবাহাৰ আছে কি নাম নাজানো এইজোপাতে মই এই টাবটোতে এনেদৰে এই পদিনাজোপা গুজি দিলোঁ আৰু এতিয়া মই ছিঙিম পদিনা আৰু ইফালে হাজবেণ্ডো আহি গ'ল বজাৰৰ পৰা আজি ছানডে হয় কি আনিছে এতিয়া চাম আৰু এইবিলাক গ্ৰছাৰী শ্বপিং লগতে মোৰ কাৰণে আনিছে বোলে নাইটি ঘৰত পিন্ধিবৰ বাবে
আৰু এইবিলাক শাক পাচলি আৰু কি আনিছে জলকীয়া এইবিলাকে আৰু বিলাহী চিলাহী কবি কিবা কিবি শাক পাচলি আনিছে আৰু মোৰ কাৰণে নাইটি আনিছে পিছত দেখাম বাৰু আপোনালোকক এতিয়া মই উলিয়াবলৈ দিগদাৰ হৈছে দেখোন এইবিলাক চাওমিন কিবা কিবি আৰু বাটাৰ এয়াই আৰু এতিয়া মই পদিনাৰ চাটনিখন বনাব লৈছোঁ এই পদিনাত দিয়া আছে ইয়াত পদিনা নিমখ নহৰু আৰু এয়া তেতেলী কেইটাৰ গুটি উলিয়াই লৈছোঁ কেইটামান জলকীয়া দি দিছোঁ চাটনিখনত জ্বলা অলপ বেছি হ'লে ভাল লাগে খাবলৈ এয়া তেতেলী আৰু পদিনাৰ চাটনি ৰেডি হৈ গ'ল এতিয়া মই লোকেল মুৰ্গীৰ মাংস বনাব লৈছোঁ তাৰ বাবে গৰম মিঠাতেলত এয়া তেজপাত দুখিলা দি দিছোঁ তেজপাত দুখিলা ফ্ৰাই হোৱাৰ পিছত এয়া মই এটা পিঁয়াজ কাটি ৰাখিছিলোঁ সেয়া দি দিছোঁ এতিয়া ইয়াত হালধি গুড়া দিছোঁ 2 চামুচ গ্ৰাইণ্ডাৰত এটা পকা বিলাহী এটা পিঁয়াজ আৰু কেইকোহমান নহৰুৰ এটা পেষ্ট তৈয়াৰ কৰি লৈছিলোঁ সেয়া দি দিছোঁ এটা জলকীয়া দিছোঁ মছলাখিনি ভালদৰে ভজাৰ পিছত এয়া লোকেল মুৰ্গী মাংস দি দিছোঁ ভালদৰে মিক্স কৰি ল'ম আৰু তাৰপিছত ঢাকন লগাই দিম এয়া ঢাকন লগাই দিছোঁ আৰু দেখিছেনে মই বেটিক লৈ আছোঁ তাই শুই আছিলে উঠি গ'ল এতিয়া এটা ডাঙৰ সাইজৰ আলু কাটি ৰাখিছিলোঁ সেয়া দি দিছোঁ চিকেনখিনিত মই 1 চামুচ মিট মছলা আৰু আধা চামুচ ৰেড চিলি পাউডাৰ দিছিলোঁ কিন্তু সেয়া ভিডিঅ' কৰা নহ'ল তাৰ বাবে দুখিত এয়া মাংস আৰু আলু ফ্ৰাই হৈ গৈছে আৰু এতিয়া মই ইয়াত গৰম কৰি ৰখা পানী দি দিম সিজিবৰ বাবে লোকেল মুৰ্গীৰ মাংসখিনি ৰেডি হৈ গ'ল আৰু এতিয়া মই ইয়াত 1 চামুচ বাটাৰ এড কৰিছোঁ হাই গাইজ এতিয়া 1:30 মান বাজিলে আৰু এতিয়া বেটিক কিবা এটা খুৱাই লওঁ খিচিৰি বনাইছোঁ তাইৰ কাৰণে তাইক এতিয়া খিচিৰি অলপ খুৱাই লওঁ আৰু ইমান গৰম উঠিছে নহয় সেইকাৰণে চুলিখিনি এনেকৈয়ে বান্ধি ল'লোঁ গৰমত ঠিক আছে তেন্তে বেটিক খুৱাই লওঁ মাম খাব মাম খাব আমাৰ বেটিয়ে মাম খাব খোৱা 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 গুড গাৰ্ল পানী খোৱা গুড গাৰ্ল মাম খাইছে এতিয়া মই ৰঙালাও ফুলৰ বৰ বনাবলৈ লৈছোঁ আৰু তাৰ বাবে এটা মিশ্ৰণ তৈয়াৰ কৰি লৈছোঁ এয়া 2 চামুচ বেচন 1 চামুচ পিঠাগুড়ি নিমখ আৰু পানী দি এটা বেটাৰ তৈয়াৰ কৰি লৈছিলোঁ আৰু তাতে এতিয়া ৰঙালাও ফুলকেইটা লেটিয়াই ভাজি লৈছোঁ ৰঙালাওৰ ফুলখিনিও বাৰীৰে হয় এয়া বৰকেইটা ৰেডি হৈ গ'ল আজিৰ দেওবৰীয়া সাজ এনেদৰে খালোঁ তেতেলী পদিনাৰ পাতৰ চাটনি ৰঙালাও ফুলৰ বৰ কলখাৰ দি বনোৱা বাঁহগাজ আৰু ৰঙালাওৰ আগৰ ভাজি আৰু এটুকুৰা পিঁয়াজ লৈছোঁ আৰু এয়া লোকেল মুৰ্গী মাংসৰ জোল এয়া আমাৰ বেটি একদম ৰেডি হৈ আছে দাদাকক ৰাখি পিন্ধাবৰ বাবে এই বছৰ প্ৰথম বেটিয়ে ৰাখি পিন্ধাব দাদাকক আৰু দাদাকো বহুত এক্সাইটেড হৈ আছে ৰাখি পিন্ধিবৰ বাবে ভনিয়েকৰ পৰা আগতে তাৰ কোনো বাইক বা ভনিয়েক নাছিলে গতিকে সি ৰাখি পিন্ধিয়ে পোৱা নাছিলে এই বছৰৰ পৰা সি ৰাখি পিন্ধিবলৈ পাব আৰু না বেটি হৈ গ'ল দে
হৈ গ'ল দেই এইটো এৰিয়া এতিয়া ৰাখি পিন্ধাব ৰাখি পিন্ধাই দিলে দেই চাই দিয়া এইফালে ৰাখি পিন্ধাই দেই বেটিয়ে আৰু কি দিলে দাদাই চকলেট দিলে আৰু কি দিলে পইচা দিলে দেই আৰু লৈছে এই ঢেৰ হৈ গ'ল ন ঢেৰ হৈ গ'ল দেই ঢেৰ হৈ গ'ল হেল্ল' গাইজ এতিয়া বাজিছে 7:30 বাজি পাৰ হৈছে 7:40 মান হ'ল আৰু এতিয়া মই যাম কিটচেনত অলপ সময়ৰ পিছত 8টা মান বজাত ভাত ৰান্ধিবৰ বাবে আকৌ বেটি হৈ গ'ল তাইৰ ভাগৰ লাগিলে খেলি খেলি আৰু বেটাই এতিয়া অলপ টিভি চাই আছে তাৰপিছত ভাবিলোঁ আজি ভিডিঅ'টো ইমানতে শেষ কৰি দিওঁ যিহেতু দিনটো দেখালোৱে কি কৰিলোঁ কি নাই আৰু ভিডিঅ'টো বেছি দীঘলীয়াও হৈ যাব নহ'লে আশা ৰাখিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থাকিল পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে তেন্তে আজিলৈ আহিছোঁ বাই বাই